স্বাগতম জনাইছোঁ মোৰ এছামিজ ব্লগাৰ বয় ইউটিউব চেনেল। তো গাইজ আমি নদী পাৰ হৈ যাম। এয়া চাইকেলত বহুত কিবা কিবি লৈছোঁ, মন্দিৰৰ কাৰণে প্ৰসাদ আছে আৰু আহি আছে বহুত কেইজন। পিছত কিন্তু আমি ল'ৰাকেইজনে নদী পাৰ হৈ লৈ যাম। বহুত কিবা কিবি আপোনাৰ লগত দেখাই আছোঁ ক'ত যাম কেনেকৈ, আৰু ইহঁতো মোৰ লগত যাব। আমি বৰ্তমান পালো আৰু অলপ আছে গৈ আছোঁ। বৰ্তমান আমি ক'ত যাই আছোঁ নিশ্চয় গমেই পাইছে, তো দেখাই আছোঁ। আৰু আমি বৰ্তমান আমিয়ে নহয় আৰু কেইজনমান আছে, তো আমি বৰ্তমান আহি আছোঁ চাইকেলত। আৰু এইজন একজন এই কৈছোঁ পাই যাওঁছি আহি, আৰু এই চাই আছোঁ নাছিলোঁ যে মই ক'ত আহি আছোঁ কি কৰিবৰ কাৰণে। তো আমি আহি আছোঁ আমাৰ নাকমা মহাভৈৰৱ মন্দিৰ, আমি ধৰ্মতলা মন্দিৰ বুলি কওঁ, তাতে আহি আছোঁ। মন্দিৰটো পালোঁ, নদী পাৰ হোৱা ভিডিঅ'বোৰ কৰিব নোৱাৰিলোঁ, আৰু আহি পালোঁ আমি আমাৰ ধৰ্মতল শিৱৰ মন্দিৰ। তো গাইজ ফাইনেলি আহি পালোঁ, আৰু চাওকচোন কি ধুনীয়াকৈ শিৱ মূৰ্তি আৰু শিৱলিংগ হৈছে, আৰু এয়া মূৰ্তি সাজি হৈছে, ইমান ধুনীয়া লাগিছে ইয়াত আহি। আৰু চাওক কি ধুনীয়া লাগিছে, এই মন্দিৰটো কিমান ধুনীয়াকৈ সাজি থৈছে। আৰু মন্দিৰটো চাওক, গেটটো আৰু ধুনীয়া লাগে ওচৰৰ পৰা, আৰু পৰিৱেশটো চাওক কি ধুনীয়া লাগে। আৰু এই মন্দিৰটোৰ কয় বহুত কিবা কিবি দানো দিছে ইয়াত। আৰু ইয়ালৈ আহিলোঁ আজি এটা সেৱা ল'ম বুলি আশাৰে, আৰু ব'লক ভিতৰৰ ফালে যাওঁ। আৰু আহি সঁচাকৈ ইয়াত বহুত ভাল লাগিছে, আৰু ইয়াৰ মাজেৰে নিশ্চয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লক আৰু পিছলৈ গাইজ ইয়াত নাম ধৰিব। ইয়াত এয়া আমাৰ বাইদেউ এইবোৰ ঠিক কৰি আছে, ইয়াত নামো ধৰা হ'ব। তাৰপিছত ইয়াত চাহ পানীৰো যোগাৰ কৰিছে তেওঁলোকে। তো চাই থাকক ভিডিঅ' চব, যিখিনি বাৰু গোটেইখিনি দেখুৱাম। আৰু এওঁলোকো আছে, আইতাহঁত আমাৰে ঘৰৰে, তো চাই থাকক গাইজ। মই এওঁলোকে নাম ধৰা ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম, কিন্তু পাৰোঁ নে নোৱাৰোঁ সেইটো ক'ব নোৱাৰোঁ। আৰু ভিডিঅ'টো অলপ ছুটি হ'ব, তো বেয়া নাপাব। ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈ চাই থাকিম। বাহিৰৰ পৰা মন্দিৰটো ইমান ধুনীয়া দেখি, চাওক সুন্দৰ কি ধুনীয়া ইয়াৰ পৰিৱেশ। আৰু মন্দিৰৰ নাম ধৰি আছে, আৰু আমি ৰাস্তাতে চাহ বনাই আছোঁ। তো ইয়াত চাহ বনাই আছোঁ আমি, আৰু আমাৰ যোৱা খুৰা আছে। আমাৰ এজন চাহ বনোৱা মানুহ, আৰু ইয়াত আছে আমাৰ সামগ্ৰী। এইগিলা গিলাচ আদিকে বহুত কিবা কিবি আছে। এইগিলা বুন্দিয়া আনছি, বুন্দিয়া মানে জিলেপি আনছি। গোটেইকেইটাই লগ হৈ আছোঁ। তো গাইজ আমি লৈ গৈ আছোঁ চাহ বহবৰ কাৰণে আমাৰ পাকঘৰলৈকে। পাকঘৰ মানে এইটো এক্সট্ৰাকৈ কোঠা বনাই হৈছে, কোনোবা এতিয়া আমি ওলাম, এতিয়া চাহ খাম। এতিয়া গাইজ ইয়াত বহুত ডাঙৰকৈ দেউল পাতে, ইয়াত বৰষাঙা দেউল বুলি কয়। তো আহিব কেতিয়াবা, এতিয়া নাম ধৰিলে। আৰু ইয়াত বৰ্তমান দেউলে
প্ৰসাদ বিতৰণ কৰি আছে চাই যাব গাইজ আৰু মানুহবোৰ আহি আছে ভালে লগা আৰু যাবৰ কাৰণে আহিলোঁ আৰু